এতিয়ালৈকে মই গোটেই বস্তু চোৱা নাই এইটো মানে কমতাপুৰ ৰাজ্যৰ কথা কৈছে বুলি কৈছে কিন্তু চাওক এইটো সবে ক্লিয়াৰ হ'ব লাগে আৰু ময়ো ক'ব বিচাৰিছোঁ আমিও বহুত বছৰ আন্দোলন কৰিলোঁ বেলেগৰো আন্দোলন দেখিলোঁ সো কিবা এটা ৰাজ্য হ'ব লাগিলে কিবা এটা কাউন্সিল হ'ব লাগিলে সেই অঞ্চলৰ কোনোবা এটা এষ্টাব্লিছমেণ্ট আছে কোনোবা এটা গভৰ্ণমেণ্ট আছে কিবা এটা সেটআপ আছে তাত কিবা কমিউনিটি আছে সেই সকলৰ লগত আলোচনা কৰিব সেই সকলৰ লগত কনসালটেশন কৰিব আজি যদি অসমৰ ভূমি যদি কিবা এটা হ'ব লাগে বেংগলৰ লগত সংযোজন হ'ব লাগে নতুন এটা সিস্টেম হ'ব লাগে তো অসমৰ নিচিনা ভাৰতবৰ্ষৰ এতিয়া শক্তিশালী ৰাজ্যৰ চৰকাৰখনৰ লগতো কনসাল্ট কৰিব আমি ইয়াতে কাউন্সিল সৰকাৰবিলাক আছে আমাৰ লগত কনসাল্ট কৰিব আমাৰ ইয়াত বিভিন্ন কমিউনিটি আছে তেখেতসকলৰ লগত কনসাল্ট কৰিব সো এইবিলাক বস্তুটো মানে এনে মানে কিছুমান নিউজবিলাকে কিছুমান বাতৰিবিলাকে মানুহক মিছলিড কৰে উত্তপ্ত কৰে মই পাব্লিকক সকলোকে অনুৰোধ কৰিছোঁ ইটো লৈ পেলাই কোনো মিছলিড হ'ব নালাগে কেএলও মূল খুঁটিত আহক সেইটো আমি বিচাৰোঁ কেএলও ভাৰত চৰকাৰৰ লগত আলোচনা কৰি কনসাৰ্ন ষ্টেট গভৰ্ণমেণ্টবিলাকৰ লগত আলোচনা কৰি মূল খুঁটিলৈ আহিব লাগে আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে বহুতখিনি কাম কৰিব লগা আছে তাত কাম কৰিব লাগে আৰু মেইন ষ্ট্ৰীমত আহি পেলাই অঞ্চলটো শান্তিপূৰ্ণভাৱে ৰাখাৰ কাৰণে সবে যত্ন কৰিব লাগে কাৰণ শান্তিপূৰ্ণভাৱে ৰাখিলেহে উন্নয়ন হ'ব আৰু এতিয়া এই সময়ত কোনোবা অস্ত্ৰলৈ সংগ্ৰাম কৰিব অস্ত্ৰলৈ কিবা কিবি কৰিব তেনেকুৱা বহুত বেছি পৰিৱেশ আৰু নাই তো কোনোবা ক'ব পাৰে ভাবিব পাৰে কিন্তু এনেকা বহুত বেছি পৰিৱেশ নাই এনেকা যদি কৰে সেই অঞ্চলটো পিছ পৰি থাকিব সেই জনগোষ্ঠীটোৱে মানে কষ্ট পাব সেইকাৰণে আজি যাৰ জনগোষ্ঠীবিলাকৰ সশস্ত্ৰ সংগ্ৰামীবিলাকে মূল খুঁটিলৈ আহিছে সেই জনগোষ্ঠীবিলাকৰ উত্তৰণ আৰম্ভ হৈছে উন্নয়ন আৰম্ভ হৈছে গতিকে আমাৰ অসমৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিৰিয়াছলি কনসাৰ্ন এই ইস্যুবিলাকক কাৰণ 2020 চনত চুক্তি কৰিলে ইয়াৰ পিছত 22 চনত আমাৰ যিমানখিনি আদিবাসীৰ সংগঠনসকল আছিল তেখেতসকলক চুক্তি কৰালে দিল্লীত লৈ যাই পেলাই ইয়াৰ আগতে যোৱা 2021 চনত আমাৰ গোৰ্খাসকলৰ যিটো আছিলে UGPO তেখেতসকলকো মূল খুঁটিলৈ আনিলে কাৰ্বিসকলৰ বা ডিমাচাসকলৰ যিসকলে আছিলে এই সকলকো মূল খুঁটিলৈ আনিলে সো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডাঙৰ এটা এক্সপিৰিয়েঞ্চ আৰু তেখেতে কেনেকৈ অঞ্চলটো উন্নয়ন কৰিব পাৰে শান্তি প্ৰতিষ্ঠা কৰিব পাৰে ইয়াৰ কাৰণে কাম কৰি আছে গতিকে এনেকুৱা সময়ত আমাৰ অসমৰ ভূমিত থকা কোনো মানুহে চিন্তা কৰিব লাগে বুলি মই নাভাবোঁ আৰু কাৰেদি এইটো সবকে অৱগত কৰাব কোকৰাঝাৰ আৰু চিৰাং জিলা কমতাপুৰ ৰাজ্যত যাব বুলি ক'ব পাৰে সেইটোতো ব্ৰিটিছো ক'ব পাৰে গোটেই ভাৰতবৰ্ষখন একবাৰ ব্ৰিটিছে লৈছিলে তো সেইবিলাক আৰু নতুন কথা নহয় সেইটো আৰু হ'ব পাৰে মিডিয়াত কিবা এটা নিউজ ওলোৱাটো ডাঙৰ কথা নহয় ময়ো এতিয়া 10টা কথা কৈ পেলাই সবকে মিছলিড কৰি দিব পাৰোঁ এইটো মানে চানচানি নিউজ হৈ যাব বিস্ফোৰক মানে এটা নিউজ হৈ যাব কিন্তু এইবিলাক কৈ আৰু সমাজখনত আৰু মিছলিড হ'ব নালাগে উত্তপ্ত পৰিৱেশ আকৌ আহিব নালাগে এতিয়া লাহে লাহে কৈ শান্তি অহাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভালকৈ অধ্যয়ন কৰিবলৈ লৈছে খেতিয়কবিলাকে ভালকৈ কাম কৰিবলৈ লৈছে সাংস্কৃতিৰ মানে যিবিলাক প্ৰতিভা আছে তেখেতসকলে সাংস্কৃতিক কাম কৰিবলৈ লৈছে আমিও কোকৰাঝাৰত এতিয়া লিড ফেষ্টিভেল পাতিবলৈ গৈ আছোঁ যোৱা বছৰৰ লিড ফেষ্টিভেল পাতিছোঁ নলেজ ফেষ্ট পাতিবলৈ গৈ আছোঁ ইণ্টাৰনেশ্যনেল সব বহুত কামবিলাক হৈ আছে সন্তোষ ট্ৰফি খেলা হৈ আছে ইয়াতে তো লাহে লাহে পৰিৱেশ চেঞ্জ হৈছে আৰু এই পৰিৱেশটো যাতে কোনো কাৰণত বিনষ্ট নহয় এইটোকহে আমি লক্ষ্য ৰাখিব লাগে এনে ডিলিমিটেশ্যনৰ স্বাৰ্থত অসমৰ জাতীয় স্বাৰ্থত অসমৰ সমাজৰ স্বাৰ্থত অসমৰ জনগণৰ স্বাৰ্থত কিছুমান কাম কৰিব লগা হ'ব পাৰে বা কৰিব লগা হৈছে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু যিয়ে নকৰক কিয় এতিয়া যিটো কৰিছে এইটো ডিলিমিটেশ্যনৰ স্বাৰ্থত হৈছে 4খন জিলা আগৰ জিলাৰ লগত পুনৰ মানে মাৰ্চ কৰিছে এইটো আকৌ ইলেকশ্যনৰ পিছত ডিলিমিটেশ্যনৰ পিছত নিজৰ স্থিতিত সবে থাকিব তেনেকুৱা কিছুমান ইফাল সিফাল হৈছে কিন্তু BTR চুক্তিত মানে বড়োলেণ্ড অঞ্চলৰ লগত কিছুমান গাঁও সংযোজন হ'ব লাগে কিছুমান গাঁও অন্তৰ্ভুক্তিকৰণ হ'ব লাগে তেনেকুৱা ক্লজ আছে সেই ক্লজবিলাক ইমপ্লিমেণ্ট হ'ব লাহে লাহেকৈ ইয়াৰ কাম চলি আছে ইয়াক লৈ পেলাই বহুত বেছি হিউ এণ্ড ক্ৰাই কৰিব লগা নাই অৱশ্যে এটা কথা ক'ব লাগিব আজি মিডিয়াত আপোনালোকে আগৰ পৰা ৰিপৰ্টিং কৰি আছে কিছুমানে তেনেকুৱা ইছ্যুবিলাক ক'লাই ৰাজনীতি কৰি আছে আৰু এনেকুৱা ইছ্যু ওলালে কিছুমানে খুব জাপ মাৰি ধৰি লয় মানে এইটো ইছ্যুৱে মোৰ ইছ্যু বুলি পেলাই তো সমাজ বিভাজন জাতি বিভাজন এই ৰাজনীতিবিলাক আৰু এতিয়া প্ৰয়োজন নাই এতিয়া উন্নয়নৰ ৰাজনীতি কৰিব লাগে সেইটোৱে